হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে হোলী। তো আমাৰ ইয়াত তিনিদিনীয়া হোলী উদযাপন কৰে। তো যোৱাকালি আৰিয়া প্ৰজ্বলন গৈছে আৰু আজি ইয়াত হোম পুৰি আছে। তো এতিয়া মই তালৈ গৈ আছোঁ, আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, তো সম্পূৰ্ণকৈ চাই যাব। আৰু এতিয়া আমি মন্দিৰ আহি আছোঁ। আৰু মন্দিৰত আহি প্ৰথমতে চাকি ধূপ দি ল'লোঁ, দি মেলি এয়া খাবলৈ লৈছোঁ চাহ পানী খাই মেলি আহিলোঁ কিটচেনৰ ফালে। এয়া খুৰীহঁতে বনাই আছে পুৰি, পূৰা বেলি আছে। তাৰপিছত আমি সেৱা চেৱা কৰি ল'লোঁ আৰু সেৱা কৰি মেলি ভোগ খাই ল'লোঁ। তো তাৰপিছত তো আহিলোঁ এতিয়া আমি গৈ ঘৰ। আছোঁ হোলী খেলিবৰ কাৰণে। এইফালে বৌ আৰু এইখিনি হ'ল থাৰ্ড দিনৰ ভিডিঅ'। তো এতিয়া আমি গৈ আছোঁ আকৌ মন্দিৰৰ ফালে হোলী খেলিবৰ কাৰণে, কাৰণ নগৰ কীৰ্তন কৰিব আজি। তো সেইকাৰণে এইফালে গোসাঁই উলিয়াই আনি আছে আৰু সকলোবোৰ মানুহ একেলগে গোট খাইছে। আৰু এয়া গোসাঁই ওলোৱা মুহূৰ্তটো দেখুৱাই দিছোঁ।